নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোলৈকে পুনৰবাৰ স্বাগতম জনাই আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। যিহেতু গৰমৰ দিন অহাৰ লগে লগে আমাৰ চুলিত অনেক সমস্যাই দেখা দিয়ে। চুলি ঘামি থাকিলে চুলি বেছিকৈ সৰা দেখা যায়, তাৰোপৰি চুলি ফাটে আৰু তেলেতীয়া হৈ থাকে। কিন্তু আজিৰ ভিডিঅ'টোত আলোচনা কৰা এই ঘৰুৱা উপায়কেইটা যদি আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চায়, তেন্তে চুলিৰ লগত জড়িত প্ৰতিটো সমস্যাৰ পৰাই সকাহ পাব। আমি কোনো ধৰণৰ বিনা পইচা ব্যৱহাৰ কৰি প্ৰাকৃতিক উপায়েৰে এই চুলিৰ সমস্যাসমূহ দূৰ কৰিবলৈ চেষ্টা কৰোঁ আহক। যদি ভিডিঅ'টোৱে আপোনালোকক অকণমান উপকৃত কৰে বুলি ভাবিছে, তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। গৰমৰ দিনকেইটাত চুলি ভালকৈ ৰাখিবলৈ হ'লে সপ্তাহত আমি এবাৰ গোলাপ জলেৰে চুলি ধুব লাগে। চুলিৰ ধুনীয়া গোন্ধ আহিবৰ কাৰণে আৰু তেলেতীয়া হৈ থকা চুলিও কোমল হ'বৰ কাৰণে এই গোলাপ জল আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আমি বজাৰত ওলোৱা কেমিকেলযুক্ত তেল বা অন্যান্য দামী সামগ্ৰীসমূহ চুলিত লগাই ভাল পাওঁ, নহয়নে বাৰু? কিন্তু আপোনালোকেও জানে সেইবোৰ আমাৰ চুলিৰ কাৰণে তথা আমাৰ স্বাস্থ্যৰ কাৰণে বহু অপকাৰী হয়। গতিকে যদি এসপ্তাহত এবাৰ চুলিত নাৰিকল তেল লগাই চুলি ধুৱে, তেন্তে আপোনালোকে দেখিব কিমান চুলিখিনি চিকচিকীয়া হৈ পৰিছে আৰু কিমান শ্বাইনিং হৈ পৰিছে। নাৰিকল তেলৰ লগত নেমু ৰস মিহলাই চুলি লগালে চুলি ভাল হয়। যিমান পাৰে গৰমৰ দিনকেইটাত চুলি বেছিকৈ ধুব নালাগে, যিহেতু আমি জানো যে চুলিৰ এটা নিজস্ব প্ৰাকৃতিক তেল থাকে। যদি অহৰহ চুলি ধুই থাকোঁ, তেন্তে সেই প্ৰাকৃতিক তেলবিধ শেষ হৈ যাবলৈ ধৰে। তাৰ ফলত আমাৰ চুলি শুকান হৈ পৰে। ইয়াৰ আন এটা উপায় হৈছে আমি চুলি ধোৱাৰ পিছত কণ্ডিশ্যনাৰ সকলোৱে লগাওঁ, নহয়নে? কিন্তু বিশেষকৈ এই গৰমৰ দিনকেইটাত শ্বাইনিং আৰু উফি দূৰ কৰিবলৈ আমি শ্বেম্পু ব্যৱহাৰ কৰাৰ পাছত কণ্ডিশ্যনাৰ লগোৱাটো আৱশ্যকীয়। কিন্তু গৰমৰ দিনকেইটাত চুলি কোমল হৈ নাথাকে কণ্ডিশ্যনাৰ ব্যৱহাৰ কৰাৰ পাছতো। গতিকে এই ক্ষেত্ৰত আপোনালোকে কেমিকেলযুক্ত সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে শ্বেম্পু কৰাৰ আধা ঘণ্টাৰ আগতে মিঠাতেলেৰে চুলি মালিচ কৰি চাবচোন। দেখিব চুলি দীঘলীয়া সময়লৈকে জিলিকি থাকিব আৰু উফিও দূৰ হ'ব। গৰমৰ দিনত চুলি বৰ ঘামি যায় আৰু তাৰ পৰা বেয়া গোন্ধ ওলায়। এই গোন্ধ নাইকিয়া কৰিবলৈ আপোনালোকে কমলা আৰু ষ্ট্ৰবেৰীৰ ৰস গাখীৰৰ লগত মিহলাই 15 মিনিটৰ বাবে চুলিত লগাব লাগে আৰু তাৰপিছত পানীৰে ধুই দিব লাগে। চুলিত আমি হেয়াৰ কালাৰ ব্যৱহাৰ কৰোঁ, নহয়নে বাৰু? কালাৰ আনিবলৈ আমি বিভিন্ন হেয়াৰ কালাৰ ব্যৱহাৰ কৰোঁ। কিন্তু যদি চুলি ধুলেও আপোনাৰ শুকান হৈ পৰে বা দুদিন পিছতে তেলেতীয়া হৈ যায়, তেন্তে এই ক্ষেত্ৰত জেতুকা পাতৰ লগত দৈ আৰু পানী মিহলাই চুলিত লগাবচোন। আপোনাৰ ৰঙো আহিব আৰু চুলিৰ সৌন্দৰ্যও বৃদ্ধি হ'ব তথা তেলেতীয়া ভাৱো দূৰ হ'ব। চুলিৰ বাবে আকৌ খাদ্যও সমানে দৰকাৰী হয়। প্ৰটিনেৰে ভৰি থকা আহাৰ যেনে সেউজীয়া শাক-পাচলি, খিচমিচ, খেজুৰ, মাছ, কণী আদি আপোনাৰ খাদ্য তালিকাত উপস্থিত কৰাওক, যিয়ে আপোনাৰ চুলিৰ লগতে শৰীৰো সুস্থ সবল হৈ ৰাখিব। আকৌ শ্বেম্পু কৰাৰ পাছত 10-15 মিনিটৰ বাবে চুলিত নেমু ৰস লগালেও উফি দূৰ হয় আৰু ঘৰুৱা পানীৰে পিছত ধুই দিব লাগে। চুলিৰ বাবে এটা অত্যন্ত বহু উপকাৰী ফল হৈছে আমলখি। আমি সকলোৱে জানো আমলখি কিমান ভিটামিনযুক্ত এবিধ ফল। গতিকে আমি আমলখিত প্ৰচুৰ পৰিমাণে কেৰটিনাইটৰ নিচিনা পুষ্টিকাৰক তত্ত্ব থকাৰ ফলত ইয়াক যদি আমি চুলিৰ কাৰণে ব্যৱহাৰ কৰোঁ, তেন্তে চুলি শ্বাইনিং কৰিব, ক'লা হ'ব, ঘন হ'ব আৰু দীঘল কৰি ৰাখিব, লগতে উফিও নাইকিয়া হ'ব। গৰমৰ দিনত চুলিত এক্সট্ৰা অইল ৰৈ যায়, সেই কথা আমি সকলোৱে জানো। সেই এক্সট্ৰা অইল আঁতৰাবৰ কাৰণে আমি বেচনৰ লগত দৈ মিহলাই 15 মিনিটৰ বাবে চুলিত লগাই তাৰপিছত ধুই দিলে সেই চুলিৰ পৰা এক্সট্ৰা অইলটো নাইকিয়া হোৱাত সহায় কৰে। গতিকে চাওকচোন, এই উপায়কেইটা একেবাৰে আমাৰ ককা আইতাৰ দিনৰ উপায়কেইটা নহয়নে বাৰু? যি সময়ত তেওঁলোকে ব্যৱহাৰ কৰিছিল সেই সময়ত চুলি বহুত ভাল হৈ আছিল, চুলি সোনকালে নপকিছিল। কিন্তু এতিয়া চাওক, আমাৰ সৰু ল'ৰা ছোৱালীৰে চুলি পকিবলৈ আৰম্ভ কৰিছে।